Hello everyone, welcome to my channel Hiramoni. আৰু আজি মই আপোনালোকৰ মাজলৈ আন এটি ভিডিঅ' লৈ আহিছোঁ। তেনেহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আজি ভিডিঅ'টো থাকিব এটা চিম্পল ৰেচিপি এটা থাকিব আৰু এয়া মই পাকঘৰৰ পৰা কৈ আছোঁ। আৰু এটা কথা, যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইকটো কৰিবলৈ নাপাহৰিব। তেন্তে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু এয়া আনি থোৱা আছে পনীৰ ইমান ভাল নাপাওঁ খাই, কিন্তু ভাবিলোঁ অকণমান যদি টেষ্টিকৈ বনাব পাৰোঁ, মানে অকণমান মছলা পাতি বেছিকৈ দি যদি বনাব পাৰোঁ তেতিয়াহ'লে খাব মন যাব পাৰে। কিন্তু আমি এনেই মছলা ইমান নাখাওঁ। চাওঁচোন আজি কেনেকুৱাকৈ পাৰোঁ অকণমান ভালকৈ বনাওঁ। ব'লক এতিয়া যোগাৰ কৰোঁ। কি কি লাগিব দেখুৱাই আছোঁ। ৰেচিপিটোৰ বাবে লাগিব এয়া চয়া চচ দিম মই। তাৰপিছতে বিলাহী এটা লৈছোঁ। তাৰপিছত টমেটো কেটচপ আছিলেই, তাকে ভাবিলোঁ এইটো দিম, অকণমান ভাল লাগিব। তাৰপাছতে পিঁয়াজ তিনিটা মই এনেকৈ কাটি লৈছোঁ, কিন্তু এইকেইটা মই মানে ভাল কাটি নলওঁ, মানে এইকেইটা মই ৰুকি ল'ম ৰুকনিখনত। তাৰপাছত আৰু এয়া হৈছে আদা নহৰু পেষ্ট, এইখিনিয়ে লৈছোঁ, বেছি লোৱা নাই। আৰু মই এই জলকীয়াকেইটা মানে বেছি নিদিওঁ, মানে জ্বলা ধৰে ন, এইটো কাৰণে মই সেইকাৰণে এয়া অকণমানে লৈছোঁ আদা নহৰু পেষ্টখিনি। তাৰপিছত আৰু কিবা কিবি মছলা এড কৰিম। পিঁয়াজ কাটি মোৰ অৱস্থা, পিঁয়াজখিনি মোৰ ৰেডি হৈ গ'ল, মানে যিখিনি থাকি গৈছিলে সেইখিনি মই কটাৰীদি কাটি দিছোঁ ধুনীয়াকৈ। এতিয়া মই পনীৰখিনিত অকণমান নিমখ দি লৈছোঁ যাতে কোমলে থাকে। তাৰপিছত এয়া মই ৰেড চিলি দিছোঁ আৰু তাৰপিছত মই ইয়াত হালধি অকণমান দিছোঁ, যিখিনি ভালকৈ সানি ল'ম। ৰেডি হৈ গ'ল। এতিয়া ইয়াত পেনখন পাতি দিছোঁ আৰু তাৰপিছত মিঠাতেল দিছোঁ আৰু এয়া তেল গৰম হৈ গ'ল। এতিয়া আমি ফাৰ্ষ্ট পনীৰখিনি ফ্ৰাই কৰি ল'ম। চাওক এইখিনি ফ্ৰাই হৈ আছে। এইখিনি আমি বেছি সময় ফ্ৰাই নকৰোঁ, নহ'লে বস্তুটো টান হৈ যায়, মানে পনীৰখিনি টান হৈ যায়। এনেও নিমখ দিছোঁ, বেছি টান নহয়। তথাপিও এইখিনি আমি একদম ৰঙচুৱা নোহোৱাৰ আগতে আমি এইখিনি নমাই ল'ম। সেইখিনি আমি নমাই ল'লোঁ। তাৰপিছত সেই একেখিনি তেলতে এতিয়া আমি ফাৰ্ষ্ট পিঁয়াজখিনি দিম। পিঁয়াজখিনি দিয়াৰ পাছত ইয়াতে অকণমান নিমখ দি লৈছোঁ যাতে ধুনীয়াকৈ পিঁয়াজখিনি সিজি যায়। অকণমান ভাজি লোৱাৰ পাছত ইয়াত আমি আদা নহৰু পেষ্টখিনি দিছোঁ। তাৰপিছত আকৌ এবাৰ ভালকৈ লৰাই দিম। এইখিনি অকণমান ভাজি তাৰপিছত আমি কাটি থোৱা বিলাহীখিনি ইয়াত দি দিছোঁ। তাৰপিছত আৰু অকণমান ভাজি ল'ম এইখিনি অলপ সময় ভাজি লোৱাৰ পাছত তাত আমি অকণমান পানী দি দিম যাতে ভালকৈ সিজি যায়, বিলাহীখিনিও যাতে সিজি যায় ভালকৈ। তাৰপিছত আমি ইয়াত ঢাকন লগাই দি অলপ সময় থাকিব দিম। তাৰপিছত এতিয়া মই ইয়াতে চয়া চচ অলপমান, আৰু মই ইয়াত টমেটো কেটচাপ অলপ দি দিম।
এতিয়া ইয়াক নিজৰ প্ৰয়োজন অনুসৰি পানী অকণমান দি দিলে হ'ল, মানে যিমানখিনি লাগে সিমানখিনি। এইটো অকণমান গ্ৰেভি টাইপ ৰাখিম মই। ভালকৈ উতলাই লোৱাৰ পাছত এতিয়া আমি পনীৰখিনি ইয়াত দি দিম। কাৰ খাওঁ খাওঁ লাগিছে, মোক একদম খাওঁ খাওঁ লাগিছে আৰু এইখিনি হ'লে আৰু এয়া মোৰ পনীৰ ৰেডি হৈ গ'ল। চাওক, দেখিব সঁচাকৈ বহুত ধুনীয়া হৈছে আৰু গোন্ধটো সঁচাকৈ কৈছোঁ বহুত ধুনীয়া ওলাইছে গোন্ধটো। এতিয়া খাব কেনেকুৱা হয় নাজানো, খাব ভাল হ'ব লাগে। কিন্তু ধুনীয়া আছে, দেখিব ধুনীয়া আছে। যদি আপোনালোকৰ ৰেচিপিটো ভাল লাগিলে তেনেহ'লে প্লিজ লাইকটো কৰিবলৈ নাপাহৰিব, লাইক এটা কৰি দিব। ঠিক আছে।